শেহতীয়াভাৱে কেইদিনমান আগত দিল্লীত থকা জৱাহৰলাল নেহৰু ইউনিভাৰ্চিটিত আমাৰ বদলিৰ চৰকাৰৰ এডুকেশ্যন বিভাগ আৰু জৱাহৰলাল নেহৰু ইউনিভাৰ্চিটি JNUৰ লগত এটা আমাৰ আলোচনা হৈ গ'ল দ্বিপাক্ষিক আলোচনা হৈ গ'ল আৰু এই দ্বিপাক্ষিক আলোচনাত আমাৰ এটা সিদ্ধান্ত লোৱা হ'ল এই সিদ্ধান্তটো হ'ল যে JNUত বড়ো এমাইল এই বছৰৰ পৰা ইন্ট্ৰডিউচ কৰা হ'ব লগতে বড়ো আমাৰ জাতিৰ বড়োসকলৰ কলা সংস্কৃতি ধৰ্ম পৰম্পৰা ইভ্ৰিথিং আমাৰ বড়ো ষ্টাডি চেণ্টাৰ হিচাপে ইউনিভাৰ্চিটিত এটা তেখেতসকলে মুকলি কৰিব আৰু ইউনিভাৰ্চিটিত আমাৰ বড়োসকলৰ যিবিলাক কালচাৰ ট্ৰেডিশ্যন আমাৰ যিসকলৰ সঁজুলি আছে সেইবিলাকৰ কাৰণে এটা মিউজিয়াম নিৰ্মাণ কৰিবৰ কাৰণেও আমাৰ JNUৰ পৰা প্ৰতিশ্ৰুতি প্ৰদান কৰিছে JNU আৰু আমাৰ BTC চৰকাৰৰ এডুকেশ্যন ডিপাৰ্টমেণ্টৰ লগত এটা MOU কৰা হ'ব গতিকে JNUৰ এটা আমাৰ প্ৰতি এটা প্ৰস্তাৱ যে বড়ো লেংগুৱেজ মাষ্টাৰ ডিগ্ৰী ইন্ট্ৰডিউচ কৰাৰ লগতে বড়ো ষ্টাডি চেণ্টাৰ খোলাৰ এই সময়ত সেই কাম কৰিবৰ কাৰণে তেখেতসকলে 10 কোটি টকাৰ এটা পান আমাৰ পৰা বিচাৰিছে মই আজি অসম চৰকাৰৰ তৃতীয় মন্ত্ৰী ডাঙৰীয়াৰ পৰা মানে আমাৰ বদলি বাকী ৰাইজৰ হৈ আমাৰ JNUৰ যিটো পান 10 কোটি টকা যেটো দিব লগা আছে বা যিখিনি আমাৰ এটা পূজা কৰা আছে সেইখিনি পইচা বা সেইখিনি টকা পুঁজিটো অসম চৰকাৰৰ পৰা আমাক সহায় কৰিলে আমি আনন্দিত হ'ম মই এইটো ক'ব খোজো যিটো সময়ত নেকি আমাৰ এই বিধানসভাৰ পৰা বড়ো ভাষাক নাইকিয়া কৰিবৰ কাৰণে গুচাই দিবৰ কাৰণে এটা মানে ব্যৱস্থা লোৱা হৈছে বাহিৰত মানে এটা মিছাকে প্ৰচাৰ হৈছিল আৰু যাৰ কাৰণে এটা ভুল বুজাবুজি হ'বলৈ ধৰিছিলে এই সময়ত আজি অসম চৰকাৰৰ পৰা এই কৰ্পোৰেশ্যন 10 কোটি টকা যদি আমাৰ বড়ো ষ্টাডি চেণ্টাৰৰ নামত অনুদান হিচাপে যদি আগবঢ়ায় এটা ভাল মেছেজ হ'ব যে নো we are not against the Bodo community we are not against the Bodo language yes we are in favor of the Bodo community yes we are in favor of the development of the Bodo language এই মেছেজটো যাতে এই হাপৰা যাতে যায় ইয়াৰ কাৰণে মই আমাৰ বিত্তমন্ত্ৰী ডাঙৰে দিব এইখিনি আৰ্থিকভাৱে আমাক অনুদান দি সহায় কৰিবৰ কাৰণে মই এই পবিত্ৰ সদনত অনুৰোধ মোৰ পৰা ৰাখিছো যোগাযোগৰ ব্যৱস্থাত মই দুটামান মোৰ পৰা এটা সংযোগ কৰিবৰ কাৰণে মানে ইয়াত উত্থাপন কৰিব খুজিছো যে মোৰ সমষ্টি 2 নম্বৰ প্ৰথম সমষ্টিৰ কচুগাঁৱত নেশ্যনেল হাইৱে 27ত এটা নেশ্যনেল ফ্লাইঅভাৰৰ দৰকাৰ আছে এইটো অলপ মানে নোট কৰিলে ভাল হয় গোসাইগাঁও চিভিল ইউৰ ফালে যোৱা যিটো ৰাস্তা তাতে আমাৰ নেশ্যনেল 27 ফ্লাইঅভাৰৰ দৰকাৰ আছে প্ৰত্যেক বছৰে 4 জন মানুহ মৰি থাকে আমাৰ চৌতাৰা ৰেল লাইনত ৰেলৱে অভাৰব্ৰিজৰ দৰকাৰ আছে পকেৰা গ্ৰাম ৰেল লাইনৰ ওপৰেদি আমাৰ মানে বাপুমে সমষ্টিৰ অধীনৰ পৰা তাত মানে ফ্লাইঅভাৰৰ দৰকাৰ আছে এইখিনি যদি আমাক কৰে মানে অসম চৰকাৰৰ পৰা ব্যৱস্থা কৰে আৰু লগতে যে আমাৰ মানে বদলি ইউনিভাৰ্চিটি যিটো এটা কেম্পাছ আছে এই বদলি ইউনিভাৰ্চিটি কেম্পাছটো যাতে ফুল প্ৰেজেন্ট ইউনিভাৰ্চিটিত আপগ্ৰেডেশ্যনৰ কাৰণে যাতে প্ৰক্ৰিয়া আৰম্ভ কৰে মই এইখিনিকে আজি আমাৰ ফাইনেন্স মিনিষ্টাৰ ডাঙৰীয়াৰ ওচৰত এটা আমাৰ পৰা মানে অনুৰোধ হিচাপে